সকলোকে নমস্কাৰ জনাইছোঁ মোৰ ভিডিঅ'ৰ মাজলৈ। আজি মই মেখেলাত ফলছ কিদৰে লগাই তাৰ বিষয়ত এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। লৈ লৈছোঁ আৰু ফলছৰ বাবে মই ফুলটো জোখৰ কাপোৰডোখৰ লৈ লৈছোঁ, জোখি কাটি লৈছোঁ সমান ধৰণে। আপোনালোকে তেনেধৰণে কাটি ল'ব। এতিয়া মই ফলছ মেখেলাখনৰ দুইটা পাৰ্ট, এটা পাৰ্ট লৈছোঁ আৰু সেই পাৰ্টটোৰ ওপৰৰ অংশটো চিধা চাইডটো লৈছোঁ আৰু তললৈ ওলোটাটো দিছোঁ আৰু এনেধৰণে ফলছৰ কাপোৰডোখৰ দি মই এডজাষ্ট কৰি কাষেৰে চিলাই এটা মাৰি গৈছোঁ। এনেধৰণে আপোনালোকেও চিলাই মাৰি ল'ব। মই মেখেলাখনৰ দুটা পাৰ্ট দুভাগকৈ চিলাই লওঁ। তেনেকৈ চিলাই ল'লে অলপ সুবিধা হয়। এনেধৰণে চিলাই লৈ কমপ্লিট কৰিলোঁ। এতিয়া আমি এই চিলাইকেইটাৰ ওপৰেৰে এটা আকৌ চিলাই মাৰি দিম, যাতে চিলাইটো ভাল হৈ উঠে আৰু দুই টুকুৰা কাপোৰ কমপ্লিটলি এডজাষ্ট হৈ যায়। আৰু এনেধৰণে চিলাই ল'লে আপোনালোকৰ যিটো চিলনি, সেই চিলনিটো ওফন্দি নাথাকে আৰু ধুনীয়াকৈ মিলি উঠিব। এতিয়া আমাৰ চিলাইটো কমপ্লিট হৈছে আৰু মেখেলাৰ পাতলিৰ বাবে আমি অলপমান ৰাখি বাকীখিনি ফোল্ড কৰি ভিতৰৰ ফালে সোমোৱাই দিছোঁ। এনেধৰণে সেইটো আপোনাৰ ইচ্ছা অনুযায়ী ল'ব পাৰে, আপুনি পাতলিত কিমান অংক ৰাখে। মই কমকৈ ৰাখিছোঁ। এনেধৰণেৰে আমি মেখেলাৰ ফুলটোৰ সমানকৈ যিহেতু কাপোৰটো লৈছিলোঁ আৰু সেই সিমানটো জোখতে কাপোৰটো মুকুতাই দি তাত এডজাষ্ট কৰি এনেধৰণে এতিয়া আমি এনেধৰণে কমপ্লিট গোটেই মেখেলাখনৰ চিলনিটো মাৰি যাম। এনেধৰণে মাৰি গৈছোঁ, চাবচোন। মেখেলাখন এনেকৈ চিলাওঁতে ফলছৰ কাপোৰটো বেছিকৈ নাটানিব। যদি বেছিকৈ টনা হয় পিছত কোচ খাই যায় আৰু এডজাষ্ট কৰিবলৈ বেয়া হৈ যাব। বহুতৰ এনেকুৱা ধৰণৰ প্ৰব্লেম হয় যে মেখেলা চিলালে পাতলি কাপোৰটো আৰু মানে ওপৰৰ মেখেলা কাপোৰটো সমান নহয়, বেকা হৈ যায়। মোৰ বাৰু তেনেকুৱা নহয়। এতিয়া আমাৰ দুটা পাৰ্ট কমপ্লিট হৈ গ'ল। দুইটা পাৰ্টত মই ফুলটো সমানে হোৱাকৈ এনেধৰণে এডজাষ্ট কৰি ল'লোঁ। চাই ল'ব ভালদৰে সমান হৈ যায়, সমান হ'লে ভাল লাগে। আৰু এইখন মেখেলাৰ এই যোন চাইডত মই চিলনি লগাম কাষৰ ফালে, এই কাষৰ অংশখিনি মই এনেধৰণে মুকুতাই দিছোঁ। আপোনালোকে নমুকুতালে হ'ব, যদি ভাবে মুকুতাই দিব। এইবোৰ মেখেলা যিহেতু বাহিৰৰ পৰা অহা আৰু ইহঁতৰ যিটো কাষৰ আমাৰ আগতে যিটো পাৰি দিয়ে তেনেধৰণে এইটো নবনায়। তাৰ বাবে মেখেলাখনৰ পাৰিটো পাতল হয় আৰু চিলনিটো সহজে ফিচিকি যোৱাৰ চান্স থাকে। মই এনেধৰণে চিলাইটো ফিচিকি নাযায়। এতিয়া মই ইয়াৰ ওপৰেৰে আকৌ এটা চিলনি মাৰি দিছোঁ। মই অকল ফলছৰ কাপোৰটোলৈকেহে মাৰিছোঁ, আপোনালোকে ইচ্ছা কৰিলে ডাবল চিলনি দিব পাৰে। মোৰ এতিয়া চিলাই কমপ্লিট হৈছে। এতিয়া আমাৰ মেখেলাখনৰ কেৱল ওপৰৰ পাতলিটো বাকী আছে আৰু ওপৰৰ পাতলিটো এনেধৰণে অলপ ঘূৰাই আৰু একবাৰ ঘূৰাই এনেধৰণে কৰি লৈছোঁ। ভালকৈ চাই ল'ব। এনেধৰণে লৈ আমি ওপৰৰ পাতলিটো মাৰি গৈছোঁ। আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰি দিব। এতিয়া আমাৰ এয়া মেখেলাখনৰ ফাইনেল লুকটো আহি পাইছে। এয়া চাওক মেখেলাখনৰ ফিনিচিং কিমান সুন্দৰ হৈছে, অকণো উঠি মেলি থকা নাই। ভিডিঅ'টো চোৱাৰ বাবে